নমস্কাৰ কণমণিনাথৰ এটি চুটিগল্প মই প্ৰদীপনাথে পাঠ কৰিবলৈ লৈছোঁ। গল্পৰ শিৰোনাম অভাৱ। অৰ্ণৱে স্কুললৈ যোৱাৰ কাৰণে সাজু হোৱাৰ প্ৰাক্ষণত নিজৰ ইউনিফৰ্মযোৰ পিন্ধিবলৈ লওঁতে দেখে যে কাপোৰযোৰ নিগনিয়ে কাটি পিন্ধাৰ কাৰণে অনুপযোগী কৰি পেলাইছে। নাকাটিবই বা কিয়? সযতনে সংৰক্ষণ কৰি ৰাখিবলৈ উন্নত মানৰ সুবিধা নাছিল কাৰণে প্ৰায় 2 বছৰ ধৰি বস্তাৰ ভিতৰতে সুৰক্ষিত থাকিব বুলি মাকে সুমাই থৈছিল। তেতিয়া অৰ্ণৱে দেউতাকক ইউনিফৰ্ম এযোৰ আনি দিবলৈ কোৱা আজি প্ৰায় এসপ্তাহ অতিক্ৰম কৰিলে। তথাপিও দেউতাকে কাপোৰযোৰ আনি দিবলৈ সক্ষম হোৱা নাছিল। কাৰণ আগৰ যি অলপ সাঁচতীয়া ধন আছিল সেইখিনি লকডাউনৰ সময়ত সম্পূৰ্ণ শেষ। বৰ্তমান কাম বিচাৰি গ'লেও কোনেও কাম দিবলৈ নিমন্ত্ৰণ নকৰে। যি এদিন বা দুদিন কাম কৰি টকা পায় সেইখিনিৰে খাবলৈকে নিমিলে। সেয়ে অৰ্ণৱে দেউতাকৰ তেনে দুৰৱস্থা দেখি দুখতে ক'লে, দেউতা, মই আৰু স্কুললৈ নাযাওঁ। ঘৰত থাকিয়ে ভালদৰে পঢ়া পাতি কৰিম। আপুনি চিন্তা নকৰিব, মই ভাল ফলাফল কৰিম। দেউতাকক দৃঢ়তাৰে প্ৰতিশ্ৰুতি দিলে। তেতিয়া দেউতাকে অৰ্ণৱক সাৱটি ধৰি কান্দি উঠিল। যি বয়সত আন ল'ৰাৰ দৰে উচ্চ আকাংক্ষা, মোবাইল ফোন, দামী কাপোৰ পিন্ধি সমনীয়াৰ সৈতে ঘূৰি ফুৰে, কিন্তু অৰ্ণৱে দেউতাকৰ অৱস্থা সহজে বুজিব পাৰিছে। তেতিয়াৰ পৰা অৰ্ণৱে নিজকে মনত সাহস গোটাই ঘৰতে ভালদৰে পঢ়া পাতি কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সেই অঞ্চলৰ ভিতৰত ভাল ফলাফল কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। তেতিয়া অৰ্ণৱক সকলোৱে প্ৰশংসাৰে উপচাই আদৰ্শস্বৰূপ হৈ পৰিল। সকলোৱে মৰম স্নেহ আৰু সম্ভাষণ জনাই সহায়ৰ হাত আগবঢ়াই উচ্চ শিক্ষাৰ কাৰণে ভাল শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ কাৰণে পৰামৰ্শ আগবঢ়ালে। ইয়াৰ দ্বাৰা বুজা গ'ল যে দুখীয়া বা অভাৱে প্ৰতিভাসম্পন্ন ব্যক্তি এজনক সহজে কোনো ক্ষেত্ৰতে বাধাৰ প্ৰাচীন হ'ব নোৱাৰে। লাগে মাথো নিজৰ ইচ্ছা, শক্তি, আত্মবিশ্বাস আৰু একাগ্ৰতা। তেতিয়া সফলতাই নিজে আহি ধৰা দিব। ধন্যবাদ।